নমস্কাৰ, কি খবৰ সকলোৰে। আজি বনাইছিলোঁ ছিজনৰ প্ৰথম লাই শাক আৰু গাহৰি মাংস। লাই শাক আৰু গাহৰি মাংস প্ৰায়ে সকলো মানুহৰে ফেভৰেট হয়, কিন্তু যিসকলে নাখায় সেইসকলে প্লিজ স্কিপ কৰিব আৰু বেয়া নাপাব। প্ৰথমতে কেৰাহীটোত অলপমান তেল দি ল'লোঁ আৰু মাংসখিনি তাতে দি দিলোঁ। তেল দিয়াৰ এটা কাৰণ আছে, তেল মই বেছি ব্যৱহাৰ কৰা নাই, অলপেই ব্যৱহাৰ কৰিছোঁ। কাৰণ যিহেতু মোৰ কাঠ মাংস বেছি আছিল, সেয়েহে মই অকণমান তেল দিছিলোঁ। যদি আপোনালোকে দিব নিবিচাৰে তেতিয়াহ'লেও হ'ব। আৰু মই বইল কৰি লোৱা নাছিলোঁ মাংসখিনি। বইল কৰিলে কি হয়, টেষ্টটো অকণমান কমি যায়। আৰু এইফালে তেলখিনি দিয়াৰ পাছত মাংসখিনি মই ভালদৰে লৰাই দিছোঁ। আৰু এনে কৰিলে কি হয়, নহ'লে মাংসখিনি অকণমান কেৰাহীটো লাগিও ধৰে, গতিকে তেল দিলে অকণমান লৰাবলৈও সুবিধা হয়। আপোনালোকে বাৰু কেনেদৰে বনায় লাই আৰু গাহৰি মোক জনাবলৈ নাপাহৰিব দেই। আৰু কোনে কোনে খাই ভাল পায় সেইসকলেও কমেণ্ট বক্সত প্লিজ এবাৰ জনাব। আৰু এইফালে মই ঢাকোনখন দি দিলোঁ মাংসত, আৰু এনেদৰে মই শ্ল' কুক কৰিম, যিহেতু মই গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিছিলোঁ। এবাৰ অকণমান যিহেতু মাংসৰ পানীখিনি ৰিলিজ হোৱাৰ পাছতে মই তাত হালধি দিছোঁ আন্দাজমতে। আপোনালোকেও আন্দাজমতে দিব। আচলতে জোখটো মানে কৈ দিবলৈ অকণমান দিগদাৰ, মাংস হিচাপত আৰু তাৰপিছত নিমখ দি দিলোঁ। আমাৰ যিহেতু দুজনৰ বাবে মাংস আছিল, বৰ বিশেষ মানে সৰহকৈ মাংস অনা নাছিলোঁ। এবাৰ ভালদৰে লৰাই লৈছোঁ। মাংসৰ পানীখিনি যিহেতু এতিয়া ৰিলিজ কৰিছে, যিহেতু নিমখ দিয়া হ'ল, গতিকে মই ল' টু মিডিয়াম ফ্লেমত মাংসখিনি ভালদৰে ভাজি ল'ম। যিহেতু গাহৰি মাংসখিনি মই বইল কৰা নাছিলোঁ, গতিকে ল' টু মিডিয়াম ফ্লেমত মই বহুত সময় লৈ পেলাই বনাম। গতিকে মই ঢাকন দি ভালদৰে মাংসখিনি ভাজি ল'লোঁ, আৰু প্ৰায় মাংসখিনি গলি যোৱালৈকে মই বনাই থাকিম। আৰু এয়া দেখিছেনে, ভালদৰে ভাজি লোৱাৰ পাছত ইয়াতে মই দিছোঁ মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, আৰু পিঁয়াজখিনি দি এইবাৰ মই ভালদৰে আকৌ লৰাই ল'ম। আৰু অকণমান দেৰিৰ বাবে পুনৰবাৰ ভালদৰে লৰাই ঢাকন দি দিম। এনেদৰে অলপ দেৰি ভজাৰ পাছত মই এয়া ঢাকনখন এৰুৱাই দিছোঁ, আৰু এইবাৰ মই তাতে দিছোঁ আদা নহৰুৰ পেষ্ট। দেখিছেনে, এয়া মাংসখিনিৰ পৰা তেল ওলাইছে, আৰু এইবাৰ মই ভালদৰে মাংসখিনি পুনৰবাৰ লৰাই লৈছোঁ। ইয়াতে এতিয়া প্ৰায় সকলোৱে মোক ক'ব যে মাংসৰ লগত আলু আচলতে গাহৰি মাংসৰ লগত ব্যৱহাৰ বিশেষ কৰিব নালাগে, আৰু নকৰে মানে প্ৰায় মানুহে। কিন্তু মই আলু দিছিলোঁ, কাৰণ মই অন্য কোনো ধৰণৰ দাইল বা চব্জি বনোৱা নাছিলোঁ, গতিকে মই আলুতীয়াকৈ বনাম বুলি ভাবিছিলোঁ, সেয়েহে আলু তাত মই ব্যৱহাৰ কৰিছিলোঁ। যদি আপোনালোকে দিব নোখোজে তেতিয়াহ'লে আপোনালোকে আলু নিদিবও পাৰে। এয়া মই আলুখিনি ভালদৰে দি লোৱাৰ পাছত ভালদৰে লৰাই দিছোঁ, আৰু এনেদৰে ল' টু মিডিয়াম ফ্লেমতে নিসিজালৈকে আলুখিনি বনাই থাকিম। এবাৰ দেখিছেনে, ঢাকনখন পুনৰ খুলি দিছোঁ আৰু লৰাই দিছোঁ। মাংসখিনি প্ৰায় ধুনীয়াকৈ ছফ্ট হৈ যোৱা নিচিনা অনুমান হৈছে, আৰু আলুখিনিও প্ৰায় ভাগি গৈছে, ধুনীয়াকৈ সিজিছে। মই এবাৰ চেক কৰি ল'লোঁ, আৰু আলুখিনি সিজাৰ পাছত মাংসখিনি অকণমান টেণ্ডাৰ হোৱা যেন দেখিলত তাতে মই বিলাহী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মাংসৰ লগত বিলাহী প্ৰায় মানুহে মানে মাংসখিনিৰ লগতে দি দিয়ে, বা আলুৰ লগতে বিলাহী দি দিয়ে। তেনে নকৰিব। তেনে কৰিলে কি হয়, মানে বিলাহীৰ টেঙাটোৱে মাংসখিনি টেণ্ডাৰ হ'বলৈ নিদিয়ে। গতিকে মাংসখিনি যেতিয়া অকণমান কোমল হ'ব বা সিজা যেন হ'ব, তেনেকুৱাত আপোনালোকে বিলাহীটো ব্যৱহাৰ কৰিব। এয়া মই এবাৰ দিলোঁ কি, লাইৰ ঠাৰিবিলাক মই প্ৰথমে সিজাই লৈছোঁ। এনে কৰিলে লাই ঠাৰিখিনি ভালদৰে সিজি যায়, আৰু লাই ঠাৰিবোৰ নহ'লে পাতখিনিৰ লগত দি দিলে কি হয়, সোনকালে নিসিজে আৰু খাবলৈ অকণমান বেয়া লাগে। আৰু লাই ঠাৰিখিনি ভালদৰে সিজি গ'লে খায়ো খুব বেছি ভাল লাগে। আপোনালোকে বাৰু লাই ঠাৰি খাই ভাল পায় নাই? মোৰ কিন্তু বিৰাট ভাল লাগে খাই। এইবাৰ মই পুনৰ ঢাকন দি অকণমান দেৰি সিজাম, আৰু এইবাৰ ঢাকনখন খুলি দিছোঁ। দেখিছেনে কি ধুনীয়াকৈ বিলাহীখিনি মিলি গ'ল, আৰু লাই ঠাৰিখিনিও প্ৰায় আধা সিজা নিচিনাই হৈছে। মই লাই শাকৰ পাতখিনি যদিও প্ৰথম ছিজনৰ তিতা যেন অনুভৱ নহৈছিল, তথাপিও মই ভালদৰে মোহাৰি তাৰ পৰা পানীখিনি মই উলিয়াই পেলাই দিছিলোঁ, নহ'লে তাৰ লাই শাকৰ তিতাটোৱে অকণমান মাংসখিনি তিতা কৰি দিব বুলি অকণ ভয় লাগিছিল। এয়া দেখিছেনে, সম্পূৰ্ণ ভালদৰে চেপি ৰসটো উলিয়াই পেলাই দিলোঁ, আৰু এয়া লাই শাকৰ পাতখিনি মই ইয়াত ব্যৱহাৰ কৰিছোঁ।
আপোনালোকে বিচাৰিলে অকণমান খৰিচাও দিব পাৰে, কিন্তু খৰিচাটো আপোনালোকে মাজত নিদিব বনাই থকাৰ, খৰিচাটো মাংসখিনি বনোৱাৰ শেষত দিব। এনে কৰিলে খৰিচাৰ গোন্ধটো ধুনীয়াকৈ ওলায়, নহ'লে যদি মাজতে দি দিয়ে তেতিয়াহ'লে খৰিচাৰ গোন্ধটো অকণমান কমি যোৱা যেন অনুভৱ হয়। এনেদৰে মই ভালদৰে লৰাই পুনৰ ঢাকোন দি দিম, আৰু ঢাকন দি যেতিয়ালৈকে ভালদৰে পাতখিনি সিজি নাযায় তেতিয়ালৈকে মই মাংসখিনি ঢাকন দি সিজাই থাকিম। আৰু এয়া দেখিছেনে, মাংসখিনি প্ৰায় হৈ গ'ল, আৰু এনেকুৱাতে মই 2টা জলকীয়া দি দিছোঁ। যিহেতু মই জলকীয়া বিশেষ ব্যৱহাৰ কৰা নাছিলোঁ, আৰু বিশেষ মছলা বুলিবলৈ মই একো বিশেষকৈ ব্যৱহাৰেই কৰা নাছিলোঁ। গাহৰি মাংসৰ লগত মছলাটো বৰ এটা ভালকৈ নিমিলে। পাৰিলে আপোনালোকে মেজেঙা অকণমান গুটি দিব পাৰে, কিন্তু মোৰ মেজেঙাৰ গোন্ধটো বৰ বিশেষ ভাল নালাগে। এয়া দেখিছেনে, মাংস ধুনীয়াকৈ সিজি গ'ল। আৰু এয়া মই মাংসৰ পিচখিনি সৰু সৰু কৰাই আনিছিলোঁ, গতিকে আৰু ল'ৰাজনে কাটিবও নাজানিলে, তথাপিও মাংসখিনি এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি গ'ল। আৰু হৈ গ'ল তৈয়াৰ মোৰ লাই আৰু গাহৰি। আজিলৈ আহিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।